নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰাইজিং অসম। মই কুলদীপ গৌতম শৰ্মা। এই মুহূৰ্তত মই উপস্থিত হৈছোহি নলবাৰী জিলাৰ ধমধমাত। আৰু ধমধমাত এজন পঞ্চমমান শ্ৰেণীৰ ছাত্ৰই একক প্ৰচেষ্টাত গঢ়ি তুলিছে এখনি ফুলনি। ইয়াৰ উপৰি তেওঁ দেউতাকক শাক পাচলিৰ খেতি কৰাত সহায় কৰিছে। নৰেন্দ্ৰ মোদীজীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন দেখিছিল। সেই সপোন বুকুত বান্ধিয়ে এইগৰাকী ছাত্ৰ তেওঁৰ নিজৰ লক্ষ্যত উপনীত হোৱাৰ সপোন দেখিছে। আজি বাবুৰ লগত আমি কিছু কথা পাতিম। বাবু, তোমাক আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। তোমাৰ প্ৰথমতে পৰিচয়টো দিয়া। মোৰ নাম শ্ৰী জিজ্যোতি বৈশ্য, দেউতাৰ নাম দীপক বৈশ্য আৰু মাৰ নাম প্ৰতিভা বৈশ্য। তুমি ক'ত পঢ়ি আছা, কিমান শ্ৰেণীত পঢ়ি আছা? মই শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়ি আছোঁ আৰু পঞ্চমমান শ্ৰেণীত পঢ়ি আছোঁ। তোমাৰ মনত যে তুমি ফুলনিখন কৰিলা, মনত কেনেকৈ আহিল ফুলনি কৰা এখন এটা চিন্তাধাৰা? নিউজত দেখিলোঁ প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছিল তেখেতে, আৰু সেই তুমি দেখিলা, দেখি পেলাই মা দেউতাৰ লগত তুমি আলোচনা কৰিছিলা নেকি এই সম্পৰ্কত? কৰিছিলোঁ। তাৰপিছত কি ক'লে তোমাক মা দেউতাই? যে মা দেউতাই ক'লে সৰু সুৰা এখন নাৰ্চাৰী পাতক, সৰুৰ পৰা ইচ্ছা আছিল, এনেকৈ মই মামাথেৰ পৰা আনিলোঁ। আৰু ক'ৰ পৰা তুমি ফুলবোৰ তুমি আনিছা? ক'ৰ পৰা? নাৰ্চাৰীৰ পৰা মোক দেউতা আনি দিলে, তাৰপিছত মোক ফুৰিব গ'লে আনো এটা দুটা। তোমাৰ ইয়াতে কি কি ফুল ৰোপণ কৰিছা তুমি? তাতে গেন্দে ফুল, তাৰপিছত অপৰাজিতা ফুল, নগাজি ফুল, তাৰপিছত ডিচেম্বৰীয়া ফুল। আৰু কি কি আছে তোমাৰ ইয়াতে? ইয়াতে আছে কলিয়াছ ফুল। আৰু আমি গম পাইছোঁ যে তোমাৰ দেউতাই শাক পাচলিৰ খেতি কৰিছে, আৰু সেই খেতিটো তুমি সহায় কৰিছা। তুমি কোন কোন সময়ত বিশেষকৈ তুমি দেউতাক সহায় কৰিছা খেতি কৰাত? যে ৰাতিপুৱাই মই পানী দিয়াত সহায় কৰোঁ, বুন চুন কাটি দিয়াত সহায় কৰোঁ, ৰাতিপুৱাই পঢ়া শুনি কৰি পেলাই কৰোঁ। আৰু তোমাৰ ভৱিষ্যত কি চিন্তাধাৰা আছে এই সম্পৰ্কত? তুমি যদিও এই মুহূৰ্তত তুমি সৰুকৈ কৰিছা, ভৱিষ্যতে তোমাৰ কি পৰিকল্পনা আছে তোমাৰ? যে নাৰ্চাৰী এখন পাতাৰ ইচ্ছা আছে আৰু ডাঙৰ মানুহ হোৱাৰ ইচ্ছা আছে। মানে তুমি নাৰ্চাৰীখন ডাঙৰকৈ পাতিবা। এতিয়া যদিও তুমি খুব কম ঠাইত কৰিছা, পিছলৈ তুমি ডাঙৰকৈ কৰাৰ তোমাৰ মন আছে এটা। আৰু তুমি স্কুলততো যোৱাই নাই বৰ্তমান এই মুহূৰ্তত। তুমি মানে লকডাউনৰ সময়তেই তোমাৰ মানে এই চিন্তা এটা আহিলে নেকি? তোমাৰ কিমানমান দিন হ'ল তুমি ফুলনিখন আৰম্ভ কৰা? 5 মাহ মান হ'ল। 5 মাহ মান হ'ল। তাৰমানে তুমি লকডাউনৰ সময়ছোৱাতে আৰম্ভ কৰিলা, আৰু এই সময়খিনিতে তোমাৰ আজিৰে ফুলনিখন এইটো পৰ্যায় পালে। কিছুদিন পিছত স্কুলো খুলিব, তেতিয়া তুমি কি কৰিবা? মই আছে যে অতকৈ কম ডাঙৰ আমাৰ স্কুলত এখন ফুলনি আছে, ডাঙৰকৈ ফুলনি এখন পাতা কৰি কম আছে সিহঁতৰ লগত। আৰু আমি আৰু গম পালোঁ যে তুমি ঘৰত কুকুৰাও পালন কৰিছা, হাঁহো পালন কৰিছা। এইটো কেতিয়াৰ পৰা কৰিছা? তুমি লকডাউনৰ সময়তে কৰিলা নেকি এইটো? লকডাউনৰ সময়তে আনিছোঁ। তোমাৰ কুকুৰা কেইটামান আছে বৰ্তমান? কুকুৰা 6টামান আছে। 6টামান আছে। আৰু তুমি আধাৰ পানী তুমিয়ে দিয়া? আৰু তোমালোকৰ এইখিনি ঠাইতে তোমালোকে শাক পাচলিৰ খেতি কৰিছা। ইয়াত কি কি আছে তোমালোকৰ? জিকা আছে, কুঁহিয়াৰ আছে, কল আছে, অমিতা আছে, আদা আছে, তামোল গছ আছে। আৰু তোমালোকে নিজে খোৱাৰ উপৰি তোমালোকে বিক্ৰীও কৰিছা নেকি কিবা ইয়াৰ পৰা? অলপ অলপ কৰি আছোঁ। বিক্ৰীও কৰি আছা তোমালোকে ইয়াৰ পৰাই? এই চবতে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আত্মনিৰ্ভৰশীল হোৱাৰ যি তুমি সপোন দেখিছা, সেই সপোন তোমাৰ বাস্তৱায়িত হওক, তাকে কামনা কৰি আজিৰে অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। চাই থাকক ৰাইজিং অসম। ধন্যবাদ।